নমস্কাৰ সকলোলৈকে। এতিয়া ৰাতিপুৱা প্ৰায় 6 মান বাজিছে আৰু ইহঁত দুইজন শুই আছে। আমি উঠিলোঁ, উঠি ইহঁতক অকণমান শুবলৈ দি ঘৰৰ কাম বনবোৰ সকলো কৰি ল'লোঁ। কৰি লৈ আজি ভাবিছোঁ অকণমান ওলাই যাম। চাওকচোন ক'লৈ যাওঁ বাৰু আমি। Morning, welcome to my new vlog. Sebagai bachelor patch. कुनाली, क्या बोलता है? बोल ना भाई। कुनाली, क्या हो गया? बोल कुछ तो। এয়া দেখিছেনে ইহঁতৰ উৎপাতবোৰ। দুইজনে ভাল পায় ব্লগাৰ সৌৰভ যোশী, সেয়েহে সৌৰভ যোশীৰ প্ৰত্যেকটো কথাই কপি কৰে। যে কি নহওক, আমি গৈ আছোঁ এতিয়া মললৈ। মলত সোমোৱাৰ লগে লগে ইহঁতৰ ইমান উৎপাত, ইহঁতক চাওঁতে চাওঁতে আমি একো বজাৰেই কৰিব নোৱাৰিলোঁ। দুয়োটাই দৌৰি দৌৰি গৈছে বজাৰ কৰিবলৈ। এয়া দেখিছেনে, বেগ লাগে বোলে ইহঁতক, শ্বপিং বেগ বিচাৰি বিচাৰি ক'ৰবাত কেনেবাকৈ পালে। সেই পাই লৈ এতিয়া য'তৰ যিমান যি বস্তু আছে চব বুটলিছে। মুঠতে দুয়োটাৰে আনন্দৰ সীমা নাই। শুনিছেনে ইহঁতৰ চিঞৰ বাখৰ উৎপাত। মুঠতে য'ত যি দেখিছে সকলোবোৰ বজাৰ কৰি বেগত ভৰাই বেগ ফুল কৰি দিছে। তাৰপিছত আমি কি কৰিছোঁ, সিহঁতে গম নোপোৱাকৈ বিল কৰোঁগৈ বুলি তাৰ পৰা সকলোবোৰ বস্তু প্ৰায় বস্তু কমাই দিছোঁ আৰু যিকেইটা বস্তু প্ৰয়োজন হয় সেইকেইটাহে লৈছোঁ। তাৰ পাছত আহিলোঁ আমি ওপৰৰ ছেকশ্যনলৈ। ওপৰতো আছে কিডছৰ কাপোৰ আৰু বিভিন্ন খেলা সামগ্ৰী। ইয়াতো আহি ইহঁতৰে মন মৰ্জি, আহিয়েই দেখিলে খেলনা বস্তু। ইহঁতক লাগে এয়া ক্লে আৰু বিভিন্ন ধৰণৰ বস্তু লৈছে। য'ত যি পায় তাকে বিচাৰিছে, মানে যি মন যায় তাকে ল'বলৈ বিচাৰিছে। হ'লেও দিছোঁ আৰু তাৰ পৰা দুই এটা কমায়ো দিছোঁ। উপায় নাই, সৰু ল'ৰা ছোৱালী থাকিলে এনেকুৱাই হয়। আপোনালোকৰ লগত এনেকুৱা হয়নে নহয় ক'বচোন। তাৰপিছত আহিলোঁ আমি আইচক্ৰীম খাবলৈ। ইহঁত দুইটাকে কিনি দিলোঁ এটা এটা আইচক্ৰীম। সেই আইচক্ৰীম খাই খাই আহি অলমষ্ট ঘৰেই পাবহি হ'ল আৰু। ঘৰ আহি পাই ইহঁতেও অলপমান ৰেষ্ট ল'লে। তাৰ পাছত সকলোৱে ভাল পোৱাকৈ ইহঁতলৈ বনাই দিলোঁ মেগী, কাৰণ ইহঁতৰ মেগী খুব প্ৰিয়। ইহঁতৰ বুলিয়েই নহয়, সকলোবোৰ ল'ৰা ছোৱালীয়ে মেগী খাই খুব ভাল পায়। আৰু খাই খাই ডান্স কৰাটো আমাৰ সৰুজনৰ হেবিট হয়। তাৰ মাজতেও কমপ্লেইন যে ইহঁততকৈ মোক কিয় কমকৈ দিলা। মেগী খাই কেনেকুৱা পাইছা বুলি সুধিলত এওঁলোকৰ ৰিয়েকশ্যন চাওঁচোন। ইমান নাচিছে, নাচি পটাপট কোন ফাৰ্ষ্ট কোন ছেকেণ্ড হয় তেনেকৈ কম্পিটিশ্যন কৰি খাইছে। খাই বৈ আজৰি হৈ মই গ'লোঁ আমাৰ বনাই থকা নতুন ঘৰটোলৈ। বৰ্তমান বনাই সম্পূৰ্ণ হোৱা নাই, তথাপিও আপোনালোকক অকণমান দেখাই দিছোঁ। তাৰপিছত মই গৈছোঁ ওপৰলৈ, যিহেতু ঘৰত কাম কৰা মিস্ত্ৰী লাগি আছে। তেওঁলোকক গৰমৰ কাৰণে পাছবেলা বনাই লৈ গৈছিলোঁ অলপমান চৰবতখিনি অলপ আইচ দি পেলানি ঠাণ্ডাকৈ বনাই লৈ গৈছোঁ, যাতে গৰমত তেওঁলোকে অকণমান খাই ভাল পায়। তাৰ পাছত ওপৰলৈ গৈ দেখিলোঁ ওপৰত ইমান ৰ'দত মানে তেওঁলোকে কিদৰে কাম কৰিছে আমি ভাবি পোৱা নাই। চাওকচোন, ওপৰত একদম সূৰ্যটো তেওঁলোকৰ মূৰৰ ওপৰতেই থকা যেন হৈছে। সৰুটো দেখিছেনে, সেয়াই হৈছে বেলিটো। তাৰপিছত তেওঁলোকলৈ অলপমান তেনেকৈ লৈ গ'লোঁ। ওপৰত চালোঁ, এজনে ক'লে যে ওপৰত নাই। সেইকাৰণে আকৌ মই নামি আহি তললৈ আহি সকলোকেইজনকে মাতি এগিলাচ চৰবত খাবলৈ দিলোঁ। মলৰ পৰা যে আনিছিলোঁ ক্লে, সেই ক্লেৰ পৰা কি বনাইছে দেখিছেনে, তাই বনাইছে শিৱলিং। তাই হেনো শিৱলিং খুব প্ৰিয়। কিয় বনাইছা বুলি সুধিলত তাই ক'লে মই শিৱজীক খুব ভাল পাওঁ
আৰু এইজন ভকতে এইফালে চাই আছে মোবাইল। এওঁ এইবিলাকত ইমান ইণ্টাৰেষ্ট নাই, অকণমান চালে বা অকণমান বনোৱাৰ পিছত সি আঁতৰি গুচি যায়। ৰাতি ঘৰলৈ আহিছে আলহী, সেইকাৰণে আলহীৰ বাবে বনাইছোঁ এয়া গাহৰি মাংস, এয়া নৰসিংহ পাত আৰু লগত ঔটেঙা। গাহৰি আৰু ঔটেঙা কাৰ কাৰ প্ৰিয় জনাবচোন। আমাৰ ঘৰৰ সকলোৰে বহুত প্ৰিয় আৰু আমাৰ এখেতে বনাই আছে খুব ধুনীয়াকৈ গাহৰি মাংস। এয়া আমাৰ আজিৰ ৰাতিৰ সাজ। আপোনালোকে দেখি গম পাইছেই চাগে কেনেকুৱা ধুনীয়া হৈছে। আৰু এয়া চাওকচোন লাষ্টত ইমান ধুনীয়া হৈছে আৰু আমিও খালোঁ, আপোনালোকেও চাওক। আজিলৈ বাই।